মিনুল মিনুল মানুহটোক লগ পাইছিলোঁ মানুহটো ক'লা কি আমাৰ বোলে কামখিনি নহয় এতিয়া আমাৰ পইচা নিদি কি হ'ব এইবাৰ মই চাহপাতৰ বিশেষ কৰি মানে বহুত টকা ইনকাম কৰিম এইকেইজন হ'ল গাঁৱৰ মেট্ৰিক পাছ কৰা বেকাৰ ল'ৰা সপোন বহুত কিন্তু কাম হ'লে একো নাই কাম কৰি শেষ কৰিবই নেকি আমাৰ 50 টকা এটা দিয়ে মোক নাই মোক কাম কৰিছে কাম বন কৰিবি নৰা কোম্পানীত কাম কৰি কিয় ইমান চলি কোম্পানীত কাম কৰি আছে কাম কৰিলে প্ৰথম দৰমহা টকা দিম দি সঁচাই নে সঁচাই ৰ মই 50 টকা আনি আছো এইজনী হ'ল সীমা দেৱী নিজকে বহুত বুদ্ধিৱান বুলি ভাবি লয় আচলতে তেওঁক সকলোৱে ঠগায় পানী দি আছো নাই আলহী এটাই হয় নেকি অ আজি কামত নাগেলি এই নাই ৰ যাওঁ নাই কাম চাম বাদ দিছোঁ নিজে এটা বিজনেছ এখন কৰিব লাগিব হয় নেকি অ পইচা আছে কি 1000 টকা নিদিয়ে কালি তোক 2000 কৰি দিম আৰু এইজন হ'ল মস্ত ঠগবাজ ক'বলৈ গ'লে দালাল তেতিয়াহ'লে বলকচোন ৰাইজ ভিডিঅ'টো শেষলৈ চাওঁ কথাটো হ'ল তোমালোকে গম পোৱা যে আমাৰ অসম চৰকাৰৰ শ্ৰদ্ধাৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছিল মানে যিসকলে মেট্ৰিক পাছ কৰি এনেই ঘূৰা ফুৰা কৰি আছে কাম বন নকৰি তাৰমানে তেওঁলোকক বিজনেছ কৰাৰ নামত আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 লাখকৈ টকা দিব প্ৰথম 1 লাখ দিব তাৰপিছত নেক্সট আৰু 1 লাখ দিব এতিয়া মেইন কথাটো হ'ল যদি তোমালোকক সেই আঁচনিটো দৰকাৰ তেতিয়াহ'লে তোমালোকে মোৰ লগত যোগাযোগ কৰা মোৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিজন PA আছে PAজনৰ লগত ভাল চিনাকি আছে আৰু মই তোমালোকক এই কামটো কৰাই দিব পাৰিম কিন্তু তাৰে আগত তোমালোকে কিছুমান তোমালোকৰ ডকুমেণ্টছ দিব লাগিব দাদা কি কি ডকুমেণ্টছ দিম ডকুমেণ্ট মানে তোমালোকৰ পেন কাৰ্ডৰ জেৰক্স আধাৰ কাৰ্ডৰ জেৰক্স বেংকৰ পাছবুকৰ জেৰক্স আৰু তোমালোকৰ যি মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট আছে চাৰ্টিফিকেটটো জেৰক্স লাগিব আৰু পাছবুকৰ জেৰক্স মানে পইচাটো তোমালোকৰ ডাইৰেক্ট একাউণ্টত সোমাব এটা মেইন কথা হ'ল তোমালোকৰ এই কামটোৰ কাৰণে অলপ কিছু পইচা খৰচা হ'ব সেই পইচাখিনি তোমালোকে বহন কৰিব লাগিব তেতিয়াহে তোমালোকৰ এই কামটো হ'ব আৰু সেইখিনি কাম মই কৰাই দিব পাৰিম পইচাটো মই নাৰাখোঁ পইচাটো মাননীয় মুখ্যমন্ত্ৰী যিজন PA আছে PAক দিব লাগিব দাদা পইচা কিমান দিব লাগিব পইচা মানে তোমালোকে গমে পোৱা পইচা হ'ল প্ৰথম এটা কিস্তি সোমাব 1 লাখ তাৰে নেক্সট আকৌ 1 লাখ সোমাব সেইকাৰণে তোমালোকে প্ৰত্যেকজনে 5000 টকা দিব লাগিব সেই 5000 টকাটো মুখ্যমন্ত্ৰী PAক দিয়াৰ পিছতহে তোমালোকৰ কামখিনি আগবাঢ়িব বাকী মই নাপাওঁ আৰু তোমালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি কালি লৈ আহিবা কালি লৈ অহাৰ পিছত ইয়াতে আমি বহিম আৰু পইচাও লৈ আহিবি পইচাখিনিও দিবা তোমালোকে তাৰপিছত তোমালোকৰ প্ৰচেছটো আগবাঢ়িব ঠিক আছে ওপৰত 5000 টকা দিব লাগে ইগলি আমাৰ নিউজত খুনছে নাই দিব বলে এটা পৃথিৱীখন সঁচাই নিষ্ঠুৰে মহিলাই বমি কৰিলে ভাল খবৰ আৰু পুৰুষে বমি কৰিলে মদ খাই আছে পইচা দিব লাগিব বাইদেউ বিনা পইচা একো কাম নহয় বুজিছা কালি 5000 টকা যোগাৰ কৰি ৰাখবি চবকে ক'লো 5000 যোগাৰ কৰি ৰাখবি আৰু মই কালি আহিম আহি ডকুমেণ্টছ কিন্তু গোটেইখিনি ৰাখবি কালি লৈ যাম ঠিক আছে এতিয়া উঠো মানুহ পইচা দিবি মানুহ ঠিক লাগা নাই 5000 টকা দিলে যি 2 লাখ টকা পায় তেতিয়াহ'লে 5000 টকা দিয়াত কি লৈছে ভাই হিন্দি আমাৰ পইচাটো দিব লাগিছিল না 5000 তো ৰয় বাপা চিন্তাটো থোৰা মাৰি লাভ নাই যদি পইচাটো মাৰা যায় দিলি তেতিয়া কি হ'ব আমাৰ দি পইচাটো দি 5000 দিলে 2 লাখ পাম তেতিয়াহ'লে দিগে পইচা মাৰাকে মোক নকবি দাদা এটা কাগজ পেন দিয়ে পয়সা কেন দিও আছে
নেকি দে ঠিকে আছে হ'ব অ' দা কামখিনি যাতে ফটাফট হয়। দে হ'ব মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম জলদি কৰিব না মই এতিয়া আহোঁ দে পিছে দিয়া। অঁ হ'ব আৰু এই মোটামুটি 10-20 দিন আৰু হ'ব কাগজ জমা দিয়া হৈ গৈছে এই 10-20 দিনৰ ভিতৰত পইচা সোমাব গম পাইছেনে অঁ দে মানুহটোক লগ পাইছিলোঁ মানুহটো ক'লে কি আমাৰ বোলে কামখিনি নহয় এতিয়া আমাক পইচা নিদি কি হ'ব সেই মায়ে মোক মাৰিব মোক পইচা দিব মানাই কৰিছিলে কি হ'ব এতিয়া এটাচোন মাইক মই কথাটো কওঁ মায়ে যোনটো পালে নহয় পালে হা কি তোক মই পইচা দিবা মানা কৰিছিলো নে নাই যা এতিয়া কৰবা পইচা লৈ আহ মোক পইচা লাগব এইটো ভিডিঅ' কাৰো মনত আঘাত দিবৰ কাৰণে বনোৱা হোৱা নাই এটা মনোৰঞ্জনৰ কাৰণেহে বনোৱা হৈছে